কৈছিলে মই ইয়াৰ লগত আকৌ জইন কৰি দিম আমি লাহোৰিয়ান সোলাৰ প্ৰজেক্ট আসাম সোলাৰ প্ৰজেক্টৰ ওপৰত আমি কিছুমান তথ্য বিচাৰি সেই প্ৰজেক্টটো যাতে সেই মাটিটো কেনেকৈ ছেভ হ'ব লাগে সেই বিষয়টো আমি ডিছকাছ কৰাৰ পাছত আমি কিছুমান চেলৰ কিছুমান য'ত যাব লাগে সেইখিনিত আমি গৈছিলোঁ প্ৰথমতে আমি ইউএনলৈকে আমি লেটাৰ দিছিলে যে এই পানীটো সুৰক্ষিত হ'ব লাগে বচাব লাগে বুলি আমি গৈছিলোঁ তাৰপিছত তেখেতে অক্টোবৰ 13 আৰু 14 ইউএনত প্লেচ কৰিছিলে সেইটো প্লেচ কৰাৰ পাছত তেখেতে ইউএনৰ পৰা এটা ডাইৰেকশ্যন দিছে যে ইণ্ডিয়া অফিচত প্ৰথমতে নেশ্যনেল অফিচতে আপোনালোকে দিব লাগে বুলি কৈছে যে নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইব তাতে আপোনালোকে কমপ্লেইন এটা দিয়ক বুলি কৈছিলে তেতিয়া আমি প্ৰথমতে আমি নেশ্যনেল কমিশ্যনক দিছিলোঁ ছেপ্টেম্বৰ 1 তাৰিখে আৰু এডিবি যাব কমপ্লেইন কৰিব দিছে এডিবি আমি 21 তাৰিখ অক্টোবৰ 21 তাৰিখত কমপ্লেইন কৰিছোঁ 21 তাৰিখ অক্টোবৰ কমপ্লেইন কৰাৰ লগে লগে এতিয়া এডিবিয়ে ডাইৰেক্ট ফিলিপাইনৰ পৰা আমাক লৈ ভিডিঅ' কনফাৰেন্স এটা কল কৰিছিলে তেতিয়া আমি তাতে আমি আলোচনা কৰিছে তেখেতসকলে ফৰ্ম দিছিলে সেই ফৰ্মমতে আমি দিছিলোঁ কমপ্লেইন এটা অফিচিয়েলি আমি পঠাইছিলোঁ পঠোৱাৰ লগে লগে তেখেতসকলে কিছুমান ডাটা তথ্য বিচাৰিছে সেই ডাটাখিনি আমি ছেপ্টেম্বৰ 6 তাৰিখে আমি ফিলিপাইনছলৈ মানে ৰিভিউ পেনেল কমপ্লায়েন্স ৰিভিউ পেনেললৈ আমি দিছিলোঁ তেখেতসকলে সেই গোটেইখিনি ডকুমেণ্ট চেক কৰাৰ পাছত তেখেতসকলে 22 জানুৱাৰী এটা ৰিপৰ্ট দিছিলে সেইটো ৰিপৰ্ট দিছিলে যে আপোনালোকে যিমানখিনি কমপ্লেইন কৰিছিলে আৰু যিমানখিনি আপোনালোকে তথ্য দিছিলে সেই তথ্যৰ বাবে আপোনালোকে কমপ্লেইনটো এলিজিবল বুলি কৈছিল কিন্তু আপোনালোকে ইণ্ডিয়া এডিবি অফিচত কমপ্লেইন লোৱাৰ কাৰণে আমি 181 আপোনালোকে ৰুলটো ব্ৰেক কৰিছে গতিকে সেইটো ব্ৰেক কৰাৰ কাৰণে ইজ এলিজিবল বুলি ক'লে আদাৰৱাইজ এলিজিবল বুলি এটা ৰিপৰ্ট এটা এইটো আপোনালোকে এডিবি চিআৰবি ৱেবছাইটত গ'লে পাই সেই ৰিপৰ্টটো গতিকে ৰিভিউ তাতে আছে তাৰপাছত আমি কৈছিলোঁ নহয় উই হেভ অলৰেডি কমপ্লেইন টু দ্য এডিবি ইণ্ডিয়া অফিচত সেই এৰিয়া অফিচটো আমি অলৰেডি দিয়া হৈছে তেতিয়া ছবিটো আমি হোৱাটছএপ কৰি দিছে তেতিয়াহ'লে দেখিলে তেতিয়াহ'লে আপোনালোকে কমপ্লেইন কৰিছে কিয় আপোনালোকে আগতীয়াকৈ দিয়া নাই ঠিক আছে আপোনালোকে ৰিভিউ মানে কি ৰিভাইজ কমপ্লেইন আকৌ কৰি দিয়ক বুলি কৈছে আকৌ ফেব্ৰুৱাৰী 1 তাৰিখ আমি আকৌ ৰিভাইজ কমপ্লেইন কৰিলে কৰাৰ লগে লগে তেখেতসকলে আমাক এটা ভিডিঅ' কনফাৰেন্স মিটিং কল কৰিছে সেই কলত যে কৈছিলে যে আপোনালোকে ডকুমেণ্টটো দিব নালাগে প্ৰিভিয়াছ ডকুমেণ্ট যিটো জমা দিছিলে আপোনালোকে ছাবমিট কৰিছে সেইটোৱে ছাফিচিয়েণ্ট আছে গতিকে এতিয়া আমি ফিজিকেলি আমি ইনভেষ্টিগেশ্যন আহিম কৈখিনি তেখেতসকলে মাৰ্চ 18 আৰু 19 তাৰিখে ছাইডত সিহঁতে ভিজিট কৰিলে সেই ছাইডত ভিজিট কৰাৰ পাছত তেখেতসকলে একচুৱেল ইফেক্টেড যিটো ফেমিলি তেখেতসকলৰ লগত আলোচনা কৰি ডিছকাছ কৰিছে ইণ্টাৰেকশ্যন কৰিছে সেই তথ্যখিনি লৈ জাগা চাই লৈ গ'ল গোটেই ভিউটো লৈ গৈছে সেই ৰিপৰ্টটো এতিয়া মে 20 তাৰিখে দিয়া কথা আছিলে কিন্তু বৰ্ড মানে ডাইৰেক্টৰ এইটো বৰ্ড অফ ডাইৰেক্টৰৰ পৰা এই ৰিপৰ্টটো এতিয়ালৈকে অহা নাই বুলি ক'লে এনেইতো 20 তাৰিখ মে দিয়া কথা আছিলে গতিকে আকৌ ইমেইল এটা দিছিলে যে এইকেইদিন ভিতৰত আমি একেলগে ৰিভিউ পেনেলৰ ৰিপৰ্ট আৰু বৰ্ড অফ ডাইৰেক্টৰৰ ৰিপৰ্টটো একেলগে আমি পাব্লিছ কৰিম বুলি ক'লে কিন্তু আমি জানাৰ মতে এতিয়া এডিবিয়ে এই ফাণ্ডটো 434 বিলিয়ন ডলাৰটো এই পইচাটো সিহঁতে 99.99% সিহঁতে বিদ্ৰোহ কৰিব সেইটো আমি ইতিমধ্যে আমি গম পালোঁ যে এপিডিচিএলৰ পৰা ফাণ্ডটো বিদ্ৰোহ কৰিছে কিন্তু এপিডিচিএলে আকৌ কৈছিলে যে আমি এডিবিৰ পৰা টকা ফাণ্ড নাপালেও আমি প্ৰজেক্টটো কৰিমেই বুলি আকৌ এটা ৰিপৰ্টো পাই গতিকে এপিডিচিএলে কেনেকৈ কৰিব সিহঁতেতো সিহঁতৰ টকা থাকিলেহে কৰিব পাৰিব সিহঁতে ৱৰ্ল্ড বেংকত নক কৰিব বিচাৰিছে কিন্তু ৱৰ্ল্ড বেংকো এইটো নিদিব এই প্ৰজেক্টটো কোনোবা নহ'লে প্ৰাইভেট ছেক্টৰত দিব লাগিব লাইক আম্বানী আদানী এনেকুৱাৰ পৰাহে সিহঁতে টকা আনিব
গতিকে এছিয়ান ডেভেলপমেণ্ট বেংক যিটো ৰোল সেইটো ৰোলটো সিহঁতে কৰিলে এতিয়া আৰু বাকী থাকি গ'ল এতিয়া NCST নেশ্যনেল কমিশ্যন ফৰ চিভিল ৰাইটছ আমি কমপ্লেইন দিছিলোঁ 1 তাৰিখ ছেপ্টেম্বৰ 1 তাৰিখে দিছিলোঁ তেতিয়া সেইটো কোৱাৰ লগে লগে এটা 15 দিনৰ ভিতৰত সিহঁতে ৰিপ্লাই এটা বিচাৰে কনচিলৰ পৰা এপিডিশ্যনৰ পৰা ৰিপ্লাই এটা বিচাৰিলে সিহঁতে 15 দিন ভিতৰত ৰিপ্লাই দিলে সেই ৰিপ্লাই কপিটো মোক আকৌ NCST-য়ে দিলে যে এই ৰিপ্লাইটো কনচিল আৰু এপিডিচিএলৰ যিটো ৰিপ্লাই আপুনি এইটো সন্তুষ্ট নেকি বুলি ক'লে যদি সন্তুষ্ট নহয় তেনেহ'লে ৰিজনাল লেটাৰটো আকৌ ইমিডিয়েট দিয়ক আপোনালোকে এইটো চিটিং বহাব লাগে হিয়াৰিং কৰাব গতিকে সেই হিয়াৰিং বহাব লাগে বুলি আমি ৰিকুৱেষ্ট কৰাৰ লগে লগে 25 এপ্ৰিলে তেখেতসকলে চিটিংটো বহালে এতিয়া সেইটো চিটিংটো শ্বিলঙত হৈছিলে প্ৰথম ফাৰ্ষ্ট চিটিংটো নৰ্থ ইষ্টাৰ্ণ কনচিলত এতিয়া তাত আমি ডিবেট আৰ্গুমেণ্টটো অলপ হৈছিলে বেছি হোৱা নাই কাৰণ প্ৰিন্সিপাল ছেক্ৰেটাৰীও নগ'লে চেয়াৰ কলনীত সমাজ ৰাজেশ্বৰ চেৰাং ছেক্ৰেটাৰী তেখেতে গৈছিলে তেতিয়া আমি তাত ডিছকাছ কৰাৰ পাছত সেই মাইনৰিটিটো 16 মে দিলে 16 মে মাইনৰিটিখন দিলে আৰু ইয়াত আমি যিবিলাক কৈছিলোঁ সেই ডিটেইলছ লিখা আছে কনচিলে কি দিছিলে এপিডিচিএল কি দিছিলে সেই গোটেই মাইনৰিটি দিয়াৰ পাছত লাষ্টত কমিশ্যনে কৈছিলে যে এই তথ্যবিলাক বিচাৰিছে যে আপোনালোকে ভিলেজ ৱাইজ 23 ভিলেজ আছে তাৰে ভিলেজ ৱাইজত কোনটো ফেমিলিৰ ইফেক্ট হৈছে কিমান মাটি গৈছে এই গোটেই ডিটেইলছ লাগে নম্বৰ 1 নম্বৰ 2 আকৌ ক'লে যে মাটি আপোনালোকে লৈছে কম্পিটিশ্যন এক মতে ল্যান্ড ইকুৱেশ্যন এক মতে যিটো ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট ল্যান্ড ইকুৱেশ্যন ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এক মতে আপোনালোকে কৰিছে নাই এই গোটেইটো তথ্য লাগে মাটি লৈছে এতিয়া আপোনালোকে মাটি দিব লাগিব মাটি লৈছে এতিয়া মাটি দিব লাগে এইটো একদম পুৰা ফুলফিল হ'ব লাগে 2003 মানে ল্যান্ড ইকুৱেশ্যন এক মতে আপোনালোকে কৰিব লাগে কৰিব পাৰিব নেকি মাটি দিব পাৰিব এক্সট্ৰা আৰু যেতিয়া হিয়াৰিং হৈছিলে তেতিয়া আমি যেতিয়া কৈছিলোঁ তেখেতসকলে কৈছিলে যে আমি জব দিম বুলি কৈছিলোঁ তেতিয়া মই এটা কৈছিলোঁ ক'ৰ পৰা আপোনালোকে জব দিব জব কিমান দিব তেতিয়া কমিশ্যনে কৈছে জব কিমান দিব আপোনালোকে কওক তাত কৈছে আপোনালোকে 1500 ফেমিলিজ দিব পাৰিব নোৱাৰে দিব নোৱাৰে হ'লে তুমি কিয় আগবাঢ়িছে আপোনালোকে মাটি লৈ ল'ব মাটি লোৱাৰ লগে আপোনালোকে কম্পেনচেশ্যন দিব কম্পেনচেশ্যনটো আজি লৈ ল'ব কালি শেষ হৈ যাব তে ফিউচাৰ জেনেৰেশ্যন সিহঁতে কি খাব গতিকে কম্পেনচেশ্যনটো লৈ ইয়াত নাহিবি বুলি কৈছে কমিশ্যনে কম্পেনচেশ্যন টকাটো লৈ ইয়াত আহিব ৰিহেবিলিটেশ্যন ৰিছেটেলমেণ্ট এই গোটেই চিষ্টেমটো আপোনালোকে ফুলফিল আছেনে নাই প্ৰজেক্টটো কাৰণ ট্ৰাইবেলৰ মাটি আপোনালোকে ট্ৰাইবেলৰ ৱেলফেয়াৰৰ কাৰণে কৰিব লাগে এই চিষ্টেম যদি নহয় তেনেহ'লে আপোনালোকে প্ৰজেক্টটো কৰিব নালাগে যদি আছে তেনেহ'লে কৰা যদি নাই কৰিব নালাগে এই কথা স্পষ্ট ক্লিয়াৰ কথা কোৱা কমিশ্যন গতিকে মই তোমাৰ ভিতৰত যদি এই ৰিপৰ্ট যদি কনচিলে বনায় তেতিয়া ইয়াত কোনোবা ছ'চিয়েল অৰ্গেনাইজেশ্যন কোনোবা XYZ কোনোবা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চব নাম ওলাব ইয়াত যিবিলাক একদম মনে হৈ গ'ল অৰ্গেনাইজেশ্যনবিলাক মেক্সিমাম ছ'চিয়েল অৰ্গেনাইজেশ্যনবিলাক মানে ইয়াত কম্পিটিশ্যনৰ কাৰণে নাম ভৰাইছে এই গোটেই নামটো এতিয়া ওলাই এতিয়া লুকাব নোৱাৰে এতিয়া এনেকুৱা হৈ গৈছে এনেকুৱা টাইট কৰিছে চব ওলাই আহিব যদি কোনোবা যদি প্ৰেছ মিডিয়াবিলাকে নাম থাকিলে ওলাই আহিব ইচ্ছা ওলাই আহিব ডিটেইলছ একদম ব্ৰেকআপ বিচাৰিছে ব্লেক হোৱাইট ব্ৰেকআপ বিচাৰিছে গোটেই ওলাব যিমান অৰ্গেনাইজেশ্যন আছে KNLF হওক UPDF হওক যিমান সংগঠন আছে KSS চব ওলাই আহিছে কিন্তু সেইকাৰণে মাতা নাই যে কম্পিটিশ্যন পইচাহে বিচাৰে কম্পিটিশ্যন পইচাৰ কাৰণে পিছলে দৌৰি আছে কিন্তু আমি আশা কৰিছোঁ যে প্ৰজেক্টটো আমি যিমানখিনি কৰিছোঁ প্ৰজেক্টটো এতিয়া 99.9% কৰিব নোৱাৰে আৰু নকৰে আৰু এইটো নহ'ব বুলি আমি আশা কৰোঁ এইটো কোনোমতে কৰিব নোৱাৰে আৰু এইটো আমি কৰিব নিদিওঁ আমি য'ত যাব লাগে যাম কাৰণ কমিশ্যন ক্লিয়াৰলি কৈ দিছে যে প্ৰাইভেট কোম্পানীত ট্ৰাইবেল এৰিয়াত অকুপাইড কৰিব নোৱাৰে আৰু বেচিছ ফুলফিল কৰিব নোৱাৰে বুলি ক্লিয়াৰ স্পষ্ট কোৱা গতিকে যদি ট্ৰাইবেল ৱেলফেয়াৰ যদি নাই তেতিয়াহ'লে আমি তাত হস্তক্ষেপ কৰিম আৰু কৰিব লাগিব সেইটোৱে মই আৰু বিশেষ নকওঁ ইমান ডেভেলপমেণ্টটো আমি নালাগে বুলি কোৱা নাই
ডিষ্ট্ৰাকটিভ যিমান প্ৰজেক্ট আছে সিহঁতি এইটো হস্তক্ষেপ কৰিছে যিমান ডিষ্ট্ৰাকটিভ প্ৰজেক্ট কৰে লেণ্ড ইকুৱেশ্যনৰ ওপৰত ট্ৰাইবেল লেণ্ডৰ ওপৰত যদি সিহঁতে উইদাউট ট্ৰাইবেল ৱেলফেয়াৰ যদি কাম কৰে আমি তাত হস্তক্ষেপ কৰিছোঁ যদি যে লাইক চাইনিক স্কুলটো আমি কনচিলে 2000 বিঘা বুলি কৈছে 2000 নে 1000 বিঘা দিছে আমি এটা জায়গাত 1000 বিঘা দি কিনি আমি যদি কাৰ্বি আংলং আৰু ডিমা হাছাৰ আমি ট্ৰাইবেল মানুহ যদি ইয়াৰ এলিমেণ্ট দিয়া মানুহ যদি ইয়াৰ এপিছন ল'ব নাপায় তেনেহ'লে আমি কিয় দিম ইয়াৰ মানুহ যদি কি আমি স্কুলৰ ওচৰত গৈ কিনি আমি চাই আহিমে নেকি যদি ইয়াৰ কাৰণে চিষ্টেম কৰক ৰিজাৰ্ভেশ্যন থাকক আমি অপোজ কৰা নাই নহয় চেণ্ট্ৰেল স্কুলৰ ওপৰত আমি অপোজ কৰা নাইতো কিন্তু তাত হোৱাইট পেপাৰ দেখুৱাওক না আপোনালোকে এই 100 কোটি যে কম্পেনচেশ্যন আছে বুলি সেইটো মাথা মাৰিব নালাগেতো মাথা মাৰিব লাগে আপোনালোকে 100 আউট অফ 100ৰ পৰা কাৰ্বি আংলঙৰ আৰু ডিমা হাছাৰ ট্ৰাইবেলৰ মানুহৰ ইয়াৰ এলিমেণ্ট দিয়াৰ কাৰণে কিমান ৰিজাৰ্ভেশ্যন থাকিলে 50 থাকিলে নে 100 থাকিলে নে তাৰে 100% পৰা 40% ট্ৰাইবেলৰ কাৰণে ইয়াৰ এলিমেণ্ট দিয়াৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে নে নাই এনেকৈ হ'লে আমি বেলেগ বেলেগত যাব পাৰোঁ যদি 7% যদি 7% হ'লেও আমি য'তে ত'তে যাব পাৰোঁ ইয়াত নাথাকিলে হৈ যায় না লোকৰ কাৰণে আমি ইয়াৰ সুবিধা কিয় দিম নকৰবা ফ্লাইঅভাৰ দিছে বুলি লৈ আনক আমিতো পোৱা নাই নহয় আমিতো ৰাস্তা পদূলিৰ কাৰণে মাথা কি কয় বাধা দিয়া নাই আপোনালোকে যে এতিয়া কৰ্পৰেট 50,000 বিঘা দিম এইটো আমি বাধা দিম কিয় নিদিম এইটো দিবই লাগিব যদি কোম্পানী ইণ্টাৰেষ্টত আপোনালোকে কৰে আমি ট্ৰাভেল ইণ্টাৰেষ্টৰ কাৰণে কৰিম যদি আপোনালোকে ডাঙৰ কোম্পানী ইণ্ডাষ্ট্ৰীৰ কাৰণে ইণ্টাৰেষ্ট দিয়ে তেন্তে এইটো আমি বাধা কৰি দিছোঁ হয় যদি আপুনি যদি কৰিব বিচাৰে ইয়াৰ ট্ৰাইবেল ফাৰ্ষ্ট আপুনি যদি ট্ৰাইবেলৰ মাটি যদি আপুনি বিজনেছ কৰিব বিচাৰে ডাঙৰ কৰ্পৰেট কৰিব বিচাৰে তেনেহ'লে ইয়াৰ প্ৰথমতে 70% ট্ৰাইবেলৰ কাৰণে আপুনি ৱেলফেয়াৰটো ইয়াৰ কাৰণে ভাবিব লাগে অকল আপুনি জাষ্ট কোম্পানী আহিলে তাৰে মোৰ আৰু 80 ক্ৰ'ৰ লৈ লৈছে 100 ক্ৰ'ৰ লৈ লৈছে জাষ্ট একজন দুজনৰ কাৰণে মোৰ লাইব্ৰেৰী হৈ গ'ল বাকী মোৰলে মোৰ বাচিলে এইটো ক'লে নহ'ব নহয় গতিকে আমি যিমানখিনি এগেইনষ্ট ট্ৰাইবেল যদি প্ৰজেক্ট আহে তেনেহ'লে এইটো মাত মাতিম আৰু এইটো কৰিবই নিদিম এইটোতো 100% মানে এইটো দিব নিদিম কেতিয়াও দিব নিদিম এইটো কাৰণে যিমান চিংৰক নিদিওঁ লাগে বেলেগক দিয়ক আমি ক'বলৈ আপত্তি নাই এতিয়া APDCL আকৌ 5,000 বিঘা থাৰ্মেল প্ৰজেক্টৰ কাৰণে বিচাৰিছে সেইটো আমি দিব নিদিম এতিয়া আকৌ কিবা এটা গ্ৰীণ কিবা এটা আছে বৈঠালাংটো কিবা এটা আজি ইনগ্ৰেট হয় আজি জাষ্ট মিটিঙত কৈছিলে যে এইটো হাইড্ৰ প্ৰজেক্টৰ কাৰণে আমি ইমান বিঘা লাগে সেইটো কৰিব নিদিম এইটোও ফাইল কৰিম আমি লিগেল কৰোঁ আমি কাজিয়াও নকৰোঁ গালি গালাচো নিদিওঁ আমি চিষ্টেমত যাম লিগেলত আহিম আমি লিগেলত হাৰিলে আমি হাৰিছোঁ বুলি কওঁ যদি লিগেলত যদি যাওঁ আমাৰ ৰাইট মতে যাওঁ তেতিয়াহ'লে এইটো কনষ্টিটিউশ্যন লহে বেয়া আমি লটোহে আমি যেতিয়া আমি লটো আমি একচেপ্ট নকৰোঁ যে লটো চিষ্টেম নহয় বুলি কওঁ আমি কনষ্টিটিউশ্যন হিচাপে যাওঁ যদি কনষ্টিটিউশ্যন পৰ্যায়ে যদি গ'লে তাত যদি আমি হাৰি গ'লে তাৰমানে কনষ্টিটিউশ্যন আমি বিশ্বাস নকৰোঁ যি ইচ্ছা হ'লে এইটো কৰিব পাৰে ইয়াতে বুলি ক'ব পাৰিম সেইকাৰণে আমি কাজিয়া নকৰোঁ গালিও নিদিওঁ কাৰো এগেইনষ্টত নকৰোঁ চিষ্টেমত কৰিম এতিয়া চিফ মিনিষ্টাৰ ইয়াক এইটো আনিব আনক আমি ক'বলৈ নাযাওঁ কিন্তু যদি ইয়াৰ কাৰণে ৱেলফেয়াৰৰ কাৰণে একো নাই একো বেনিফিট নাই ফিউচাৰৰ কাৰণে কিবা এটা সম্পাৰ হ'ব তেনেহ'লে এইটো কৰিব নেকি সেইটোৱে সিহঁতে কাম কৰা নিচিনা হৈ আছে এতিয়াতো সিহঁতৰ কি খালি কম্বিনেশ্যন বাকী একো নাই তাৰ ফিউচাৰৰ প্লানিং কি আছে সেইটো জিৰ' নাই ফিউচাৰ প্লানিংটো নাইতো কম্বিনেশ্যন পালে হৈ গ'ল সিহঁতৰ বাছ বহি যাব ইমানে কিন্তু আমি কৈছোঁ যে কম্বিনেশ্যনতো পিছত যাব নালাগে যিকোনো প্ৰজেক্ট কৰিলে আপোনাৰ প্ৰথম এলুন দিয়াৰ কাৰণে ইয়াৰ কাৰণে ভাবক কি আছে ফিউচাৰটো তাৰ পাছত কম্বিনেশ্যন আহিব তাৰ পাছতে লেণ্ড ইকুৱেশ্যন চিষ্টেম আহিব লেণ্ড ইকুৱেশ্যন তাৰ পাছত কনচেপ্ট ল'ব লাগিব সেই কনচেপ্টটো কাৰেক্ট হ'ব লাগিব না এতিয়াতো প্ৰথমতে সিহঁতে কি কৰে সিহঁতে ডিমাৰ্কেশ্যন কৰি লয় আগতে ডিমাৰ্কেশ্যন কৰি লয় যে কম্পিটিশ্যন পইচা লওঁ গুচি যায় সেইটো পৰ্টফলিঅ নহয় নেকি আপোনাক পইচা দিছোঁ আজি বোলে ঘৰটো এৰি যায় এইটোহে কৰি আছে এতিয়া চলাৰ প্ৰজেক্ট এনেকৈ ডিমাৰ্কেশ্যন কৰি ল'লে নাই সিহঁতে তাৰমানে এতিয়া এৰা তোমালোকক এতিয়া 2 লাখ 1 লাখ কিমান 70,000 দিম পাৰ বিঘাত গুচি যায় মৰিলে মৰ বাচিলে বাছ দি কৰিলে কৰ তোমালোকে 1,70,000 দিছোঁতো গুচি যায় এইটো কাৰবাৰে কৰিছে ট্ৰান্সপাৰেঞ্চি বোলা বস্তুটো নাই নেকি সেইটোৱে কৰি দে বুলি ক'বহে ইয়াতো কণ্ট্ৰেক্টৰবিলাকে বিল্ডিং
বিল্ডিং ৰাস্তা পদূলি সব কন্ট্ৰেক্টৰ বিলাক কৰে আৰু কন্ট্ৰেক্টৰ বিলাকক ৰুটি বান্ধি থৈ দিছে তোমালোকে কঠি নাযাবা নহলে বিল নাপাব ইটোৱে কোন কন্ট্ৰেক্টৰে বিল পাইছে হা অকল 10 জন কন্ট্ৰেক্টৰে বিল পাইছে তো কোনবা সিএমৰ ওচৰা ওচৰি টকাবিলাকে বিল পাইছে কিন্তু সবেতো কাম কৰি আছে কন্ট্ৰেক্টৰ বিলাকে বিল্ডিং বনাই আছে ৰাস্তা বনাই আছে কিন্তু বিজেপিৰ পইচা পৰা বনা নাই কন্ট্ৰেক্টৰ পকেটৰ পইচাহে বনাই আছে হেতে ক'ব পাৰিব নেকি বিজেপিয়ে কৰি আছে কন্ট্ৰেক্টৰ বিলাকে কৰি আছে ডেভেলপমেন্টটো ৰাস্তা ডেভেলপমেন্টটো কন্ট্ৰেক্টৰ বিলাকে কৰি আছে বিল্ডিং হওক যি হওক সব কন্ট্ৰেক্টৰ বিলাকে কৰি আছে বিজেপিৰ পইচা পৰা কৰা নাই নিজৰ পকেটৰ পৰা কৰিছে আজি যদি হিচাপ কৰিলে আজিও 400-500 কোটি টকাটো কন্ট্ৰেক্টৰ পইচা সোমাই আছে দিব পাৰিছে আৰু সিএমএ বোলে একদম পুৰা তাৰ পিছে এই কি কয় সাউথ ইন্ডিয়ান ফিল্মৰ নিচিনা একজন যদি পুৰা গুণ্ডা বিলাকে এইটো গুণ্ডা এটা কাৰণে লাইন গাড়ী যায় এনেকৈ কৰি আছে সাউথ ইন্ডিয়ান ফিল্মটো চাইছো না এনেকৈ হৈ আছে সিএমৰ ৰাতিপুৱা হলে সিএমৰ ঘৰতে একদম ভৰ্তি হৈ যায় কাম নাই নেকি আৰু বেলেগে ইএম বিলাকে ইএমএ এতিয়াতো এও কৰিব নোৱাৰে একশন প্লেন ধৰিবই নোৱাৰে ইএম তাৰমানে ইএমত মানে ইএম বিলাক নাজানে জিৰো মানে একটু নাজানে পংগু নাজানে সিএমটো এনেকৈ কৰি আছে এমএসি বিলাক জিৰো ইএম বিলাকৰ জিৰো সিহঁতে একো কাম নাই ইটোৱে হৈ আছে ন এতিয়াতো ফাইলো চাব চুব নিদিয়ে এনেকৈ হৈ আছে ওৱান মেন আৰ্মি হৈছে এতিয়া কাৰ্বি আংলঙত ওৱান মেন আৰ্মিহে চলাই আছে ডিটেক্টৰশ্বিপ এইটো কিম জঙৰ নিচিনা আৰম্ভ কৰিছে এইটোতো আমিতো কিম জং বুলিতো নকওঁ তেখেতে আমাৰ ৰহাং জানি এতিয়া আমি ৰহাং বুলিয়ে কওঁ আমাৰ সিএমএ হয় কিন্তু সেইটোতো নাযাব আৰু নহ'লে এইটো পাছতে এই আপোনাৰ ওচৰা-ওচৰি যিবিলাক টিচাৰ যে সেই লাহে লাহে এৰি দিব আজি আপোনালোকে আপুনি পিডাব্লিউডি হওক যিবিলাক ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টটো ফাইলে গুচাব নিদিয়ে মেক্সিমাম ফাইলটো সিএমএ চাই তাৰমানে নিজৰ ইএমকো বিশ্বাস নাইতো সেইটো গোটেই ফাইলটো ইয়ে চাই গোটেই সি এপ্ৰুভ কৰে ইএম বিলাক কি কৰি আছে হা ইএম বিলাকটো তাৰমানে একো নাই জিৰো ইএম বিলাক এতিয়া ক'ব লাগিব ইএম বিলাক একো নাজানে এইটো সিএমৰ মতে আমাৰ মতে নহয় আমাৰ মতে ঠিক আছে ইএম বিলাকো ঠিক আছে কিন্তু সিএমৰ মতে ইএম বিলাক জিৰো কাম কৰিব নাজানে এইটো সেইকাৰণে কনস্টিটুৱেন্সি ৱাইজ ইণ্টাৰেকশ্যন কৰি আছে মানে কি তোমাৰ নিজৰ কনস্টিটুৱেন্সি চাব নোৱাৰে কামো চাব নোৱাৰে কি কাম কৰিব লাগে এইটো ইএমএ কৰিব নোৱাৰে এমএসি কৰিব নোৱাৰে সেইকাৰণে মই নিজে এছএম মই কনস্টিটুৱেন্সি ৱাইজ সোমাই এতিয়াও তাতে বুজি আছে এইকেইটা তাৰমানে নিজে লাভ নাই ইহঁতে তাৰমানে সিএমৰ কাকুতুলি নিচিনাহে ইহঁতে দৌৰি আছে লাভ নাই নেকি নিজৰ সিএম ছাৰকো সিহঁতক কনভিন্স কৰিব নোৱাৰে যে ময়ো কাম কৰিব পাৰোঁ তাৰ নোৱাৰে তাৰমানে এইটোৱে ক'ব লাগিব